আমি আছোঁ ক'ত এয়া আহিলে মোৰ পাৰ্চেল খা লাষ্ট वेलकम टू माय यूट्यूब चैनल सानियाज ब्लॉग सो मैं बहुत दिन पिछत ब्लॉग बनाब ओलाइছোঁ माने मोर यूट्यूब खोलार पर जस्ट एटाई भिडिओ दिया आछिल तार पिছত आरो कोनो भिडिओ दिया होৱা नाছিলে बारु शॉर्ट्स দি আছিলো रील्स দি আছিলো আপোনালোকে কিবা চাইছে নে নাই নাজানো মানে মই ব্লগ দিয়া হোৱা নাছিল কাৰণ মই হাই সেকেন্ডাৰী পৰীক্ষা দিছিলো দিয়াৰ পিছত ৰিজাল্টক লৈ বহুত বেছি টেনচন আৰু সেই টেনচন এতিয়া সব গল এতিয়া আমাৰ ৰিজাল্ট দিলে মই পাইছো ফাৰ্ষ্ট ডিভিজন আৰু ভাল লাগিছে কিয়নো মই ফেল কৰিম বুলি ভাবিছিলো যেহেতু এতিয়াৰ পৰা ডেইলি ব্লগ মানে সিনিয়ৰ সেকেন্ডাৰী স্কুলত আজি বলে ক্যাৰেক্টাৰ সাৰ্টিফিকেট দিব সো হেখনে আনিব গৈ আছো আহি পালো মই পঢ়ি যোৱা স্কুলখন পূব গোৱালপাৰা সিনিয়ৰ সেকেন্ডাৰী এতিয়া আমি লিখি আছো এপ্লিকেশন সাৰ্টিফিকেটখন লব গলে হেনো লাগে এপ্লিকেশন সো হেখনে লিখি আছো এইখনে মই পঢ়ি যোৱা স্কুলখন কিমান যে স্মৃতি গাইস এতিয়া সাৰ্টিফিকেট লৈ আমি এতিয়া অকমান ফটো উঠিলো ফটো মেইন না গাইস ফটো উঠি ললো তাৰ পিছত আমি আহিলো হোটেলত খাব কাৰণে বহুত বেছি ভোক লাগি আছিল সো এতিয়া আমি খাই দাই ললো এতিয়া আমি ঘৰত যাও গাইস এতিয়া মই ঘৰ যাই আছো আমাৰ টমিক চাওক গাইস মই আহি পোৱাৰ লগালগ তাই ৰিয়েকচন মই আমাৰ টমিৰ লগত খেলি থাকোঁতে আহিলে এজন বাইদেউ ল'ব লাগে হেনো কমফৰ্ট সো দি গ'ল 3 পেকেট 10 টকা তাৰপিছত এয়া আহিলে মোৰ পাৰ্চেল এয়া মাও আহি পালে পইচা লৈ সো আজিলৈ ইমানেই লগ পাম নেক্সট এটা ভিডিঅ'ত আৰু এইটো ভিডিঅ' যদি ভাল লাগিছে লাইক কমেন্ট আৰু সাবস্ক্ৰাইব কৰিব নাপাহৰিব